হে বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখাবলৈ যাই আছোঁ আমি চাৰিজনে মিলি। মোৰ লগত আছে জ্যোতিপ্ৰসাদ, অমৰজ্যোতি, গৌতম দাদা, সুচিতা বৰ্তমান বাজানীৰ অগ্নিশালা বুলি এটা ঠাইত আৰু আহি প্ৰায় পালোৱে। এতিয়া প্ৰায় গধূলি 7টা বাজিল আৰু ইয়াতে দৌল মহোৎসৱ হৈ আছে যোৱাকালিৰে পৰা। এই দৌল মহোৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাৰ উদ্দেশ্যে আৰু মই নিজে চোৱাৰ উদ্দেশ্যে আজি আহি ইয়াত উপস্থিত হৈছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ৰঙৰে জুই জুৰি লাগি পলাশৰ ডালতে। আপোনালোকক মই দেখালোঁ বাজানীৰ এই অগ্নিশালাৰ দৌল মহোৎসৱৰ কিছু দৃশ্যাংশ। আৰু এতিয়া আপোনালোকক মই দেখুৱাম বৰভাগ কালাগৰ দৌল মহোৎসৱৰ কিছু দৃশ্যাংশ। আৰু সেই দৃশ্যাংশসমূহ দেখুওৱাৰ বাবে আপোনালোকক যাই আছোঁ কালাগলৈ চালে। সেই বন্ধু বান্ধৱীসকল, আপোনালোকক দেখালোঁ মই দুখন দৌল। এখন দেখালোঁ আপোনাৰ অগ্নিশালা দৌল যি বাহাজনীত, আৰু এখন দেখালোঁ কালাগ বৰভাগতে হয়। আৰু আপোনালোকে জানে এই দুখন দৌলৰ বিষয়ে বৰভাগৰ লগতে নলবাৰী জিলাৰ বিভিন্ন মানুহে। এতিয়া যাই আছোঁ ঘৰলৈ, প্ৰায় বহুতখিনিয়ে ৰাতি হ'ল। যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।